মই উত্তৰ গুৰজুগুনীয়া গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হৈছোঁ। মোৰ নাম মিছ সাজিদা বেগম। মই কংগ্ৰেছ দলৰ পৰা মই 502টা ভোটত জয়ী হৈছোঁ। ৰৌচনা বেগম এজিপি লগত ভাল লাগিছে, বহুত ভাল লাগিছে। সকলোখিনি যিখিনি সমস্যা আছে মোৰ ধৰক বাট পথৰ পৰা ধৰি হিতাধিকাৰী হিচাপে যিসকলে মানে পোৱা নাই, বহুতে এতিয়া ঘৰ দুৱাৰ পৰা ধৰি বহুতখিনি সমস্যাই আছে। সকলোখিনি সমস্যা মই যদি পাৰোঁ ৰাইজক আগুৱাই নিম বুলি, অহা 5 বছৰত আগুৱাই নিম বুলি ভাবিছোঁ। জনসাধাৰণেই মানে সহায় কৰিছে, তেওঁলোকে মোক আজি বিপুল ভোটত জয়ী কৰাইছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ মানে উত্তৰ গুৰজুগুনীয়া গাঁও পঞ্চায়তৰ যিখিনি আঞ্চলিক মানে জনসাধাৰণ, মই সেইখিনিক মই অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কৰ্ম হেৰিয়াত ৰাইজে বেয়া পাইছে তেওঁলোকক, আৰু আমি সেই ক্ষেত্ৰত আমি বেছিকৈ আগুৱাই নিম বুলি ৰাইজে আমাৰ ওপৰত আশ্বাস আৰু বিশ্বাস কৰিছে। সেইটোৱে কৈছোঁ মই। মই উত্তৰ গুৰজুগুনীয়া গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হৈছোঁ। মোৰ নাম মিছ সাজিদা বেগম। মই কংগ্ৰেছ দলৰ পৰা মই 502টা ভোটত জয়ী হৈছোঁ। ৰৌচনা বেগম এজিপি লগত ভাল লাগিছে, বহুত ভাল লাগিছে। সকলোখিনি যিখিনি সমস্যা আছে মোৰ ধৰক বাট পথৰ পৰা ধৰি হিতাধিকাৰী হিচাপে যিসকলে মানে পোৱা নাই, বহুতে এতিয়া ঘৰ দুৱাৰ পৰা ধৰি বহুতখিনি সমস্যাই আছে। সকলোখিনি সমস্যা মই যদি পাৰোঁ ৰাইজক আগুৱাই নিম বুলি, অহা 5 বছৰত আগুৱাই নিম বুলি ভাবিছোঁ। জনসাধাৰণেই মানে সহায় কৰিছে, তেওঁলোকে মোক আজি বিপুল ভোটত জয়ী কৰাইছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ মানে উত্তৰ গুৰজুগুনীয়া গাঁও পঞ্চায়তৰ যিখিনি আঞ্চলিক মানে জনসাধাৰণ, মই সেইখিনিক মই অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কৰ্ম হেৰিয়াত ৰাইজে বেয়া পাইছে তেওঁলোকক, আৰু আমি সেই ক্ষেত্ৰত আমি বেছিকৈ আগুৱাই নিম বুলি ৰাইজে আমাৰ ওপৰত আশ্বাস আৰু বিশ্বাস কৰিছে। সেইটোৱে কৈছোঁ মই।